হেল্ল' গাইজ, স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। আৰু আজি পেকিং কৰি আছোঁ। কিহৰনো পেকিং কৰি আছোঁ, ইমান যে একদম পূৰা কাপোৰ চাপোৰ উলিয়াই জাপি আছোঁ। এইবিলাক একচুৱেলি এই বেগটোতে ভৰাম চব। এইপিনে এইকেইটা পিন্ধি যোৱা কাপোৰ, এইটো চাৰ্ট পিন্ধিম নহ'লে এইটো পিন্ধিম। আৰু একদম পূৰা ইয়াত যিমান আছিলে কাপোৰ তাৰে পৰা ভাল ভাল কাপোৰবিলাক চাই চব উলিয়াই লৈছোঁ। এইপিনে এইকেইটা এক্সট্ৰা আৰু চব বেলেগ বেলেগ ধৰণৰ কাপোৰ। এই বস্তুবোৰো বেলেগ বেলেগ, বিচনা চিচনা পাৰিলোঁ। বাকী এই কাপোৰখিনি এতিয়া এই বেগটোত সুমিয়াম, পেক কৰিম। তাৰপিছত আমি ক'ত যাওঁনো আপোনালোকে চাই থাকক, সম্পূৰ্ণ ব্লগটো চাব। তো এতিয়া ফুলখিনি থৈ আছোঁ। এই তাত থৈ গ'লে এই মুখত থাকিলে গৰু চৰু আহি খাই দিব পাৰে, আৰু ৰ'দটো বেছি পৰি থাকে সেইবাবে। বাকী বেগ চেগ লৈ ৰেডি, এতিয়া আৰু যাওঁ। এই প্লাষ্টিকটো একদম সন্মুখত থৈ দিবি। অ'কে গাইজ, এতিয়া আৰু বেগ চেগ লৈ যোৱাৰহে কথা। চলো। তো গাইজ, এতিয়া আহি ষ্টেচন পালোঁ, কিন্তু ষ্টেচন নাযাওঁ এতিয়া যাম কিবা খাবলৈ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, একচুৱেলি বনোৱা নাই নিজৰ এলাহতে, আৰু টাইমো নহ'ল তেনেকৈ। এইপিনে আছে বঙাইগাঁও ষ্টেচন, আৰু এতিয়া যাম ভাত খাবলৈ। আৰু ভাত খাই ট্ৰেইনৰ টিকেট কৰি যাম আৰু ইয়াতে আমি হোটেলখন পাই গৈছোঁ, যিখন হোটেলত আমি ভাত খাওঁ আপোনালোকক দেখাওঁ, চাই থাকক। তো গাইজ, এইপিনে হোটেলত আহি পাই গ'লোঁ। ইমান গৰম উঠিছে, ফেনৰ আগতে বহি লৈছোঁ। আৰু এইপিনে ভাত অৰ্ডাৰ দিলোঁ। কি হৈছে কি দিছে, ইয়াত আছে দালি, আলু ভাজি, আৰু এইপিনে পিটিকা, আৰু এইটো কিবা চাটনি হয়, নেমু, পিঁয়াজ আৰু মাছ। 100, অনলি 100ত। অ'কে, তো মই ভাতটো খাওঁ, পাছত কি হয় জনাই আছোঁ। তো গাইজ, এতিয়া আমি খোৱা বোৱা হৈ গ'ল আমাৰ। এতিয়া আহি আছোঁ ট্ৰেইন ষ্টেচন, আৰু এতিয়া চাওঁ টিকেটটো কি হয় কি নহয়। আমিতো এচিতে যাম বুলি ভাবি আহিছোঁ, টিকেট কটা নাই। প্ৰতিবাৰে মই এনেকৈয়ে যাওঁ। যেতিয়া মানে ট্ৰেইন ষ্টেচনত গৈ ট্ৰেইনখন আহোঁতে ট্ৰেইন ষ্টেচনত গৈ জেনেৰেল টিকেট কৰোঁ, তাৰপিছত জেনেৰেল টিকেটটো লৈ যাওঁ, আৰু টিটিক কৰি জেনেৰেল টিকেটটো পইচাটো সেইটো টিকেটত এড হৈ যায়, আৰু তেনেকৈ কৰি আৰু গুচি যাওঁ। আজিও চাওঁ কি হয়, আপোনালোকক জনাই আছোঁ, ব'লক। তো আজিকালি যিহেতু অনলাইনৰ যুগ, ইয়াতে আমি চিধাই গৈ মানে তাতে টিকেট নকৰোঁ, লাইন পাতি ইয়াতে ডাইৰেক্ট কৰিম আৰু পে অপশ্যনত মাৰ। অ'কে, তো ইয়াতে টিকেটটো কাটি ল'ম এনেকৈয়ে। টিকেটটো আহি গৈছে, এইপিনে পে' কৰি দিছোঁ, হৈ গৈছে। আৰু ফাইনেলি আমাৰ ট্ৰেইনখন আহি গ'ল। এইখন আমি ভাবি আছিলোঁ জেনেৰেলত যাম, কিন্তু জেনেৰেলত যাব পৰা নহ'ব, সেইবাবে আমি শ্লিপাৰতে টিকেট কাটি যাম। এতিয়া যাওঁ, এতিয়া ট্ৰেইনখন ৰখাওক, তাৰপিছত শ্লিপাৰত গৈ টিকেটটো কাটোগৈ। আৰু ইমান মানুহ ভৰ্তি হৈ আছে, আমিতো ইয়াত যাব নোৱাৰোঁ ভাই। আৰু ট্ৰেইনখন যেতিয়ালৈকে সম্পূৰ্ণ পাৰ হৈ নাযায় ৰখি আছোঁ, আৰু মানে যেতিয়ালৈকে শ্লিপাৰটো নোলায় তেতিয়ালৈকে ৰখি আছোঁ। শ্লিপাৰটো ওলোৱাৰ পিছতহে মই উঠি যাম। এইপিনে ট্ৰেইন গৈ আছে গাইজ। এতিয়া আহি আমি ট্ৰেইনত উঠিলোঁ, শ্লিপাৰৰ টিকেট কাটি ল'লোঁ, ট্ৰেইনত উঠিলোঁ। এতিয়া আৰু গৈ আছোঁ, আপোনালোকক অকণমান দেখাম মাজে সময়ে, বাকী চাই থাকোঁ। এতিয়া গাইজ নলবাৰী পাৰ হৈ জাষ্ট আহিছোঁ, আৰু শুইছোঁ, বহিছোঁ, উঠিছোঁ, একদম ভাগৰ লাগিছে। সেইকাৰণে অকণমান বাহিৰৰ দৃশ্যটো চাবলৈ আহিলোঁ। ভাল লাগিছে, ধুনীয়া লাগিছে। বাকী গৈ পাওঁতে চাগে ৰাতি 8টামানেই বাজিব আৰু বহি আমনি লাগিলে কাৰণে অকণমান পেট পূজা দি ল'লোঁ, ভাগৰে জুগৰে যিমান পাৰোঁ একদম খাইছোঁ। আৰু খোৱা বোৱা কৰাৰ পাছত অকণমান ভাগৰ লাগিলে, অকণমান শুওঁ বোলো, ৰাতিটোতো নুশুলোৱে যাম বুলি। এতিয়া এইখন ঠিক কৰি আছোঁ শুবৰ বাবে। বাকী মোৰ চিটটো হ'ল মাজৰটো, সেইকাৰণে মই নিজৰটো ঠিক কৰি আছোঁ। এনেকুৱা ধুনীয়া একদম মজা নেচাৰেল ভিউবিলাক দেখি আমি আহি আছোঁ বৰ্তমান। এতিয়া বৰ্তমান নামনি অসমৰ পৰা উজনি অসম গৈ আছোঁ, মোৰ ঘৰত। তো গাইজ, ট্ৰেইনখন বৰ্তমান ৰখাইছে, কিন্তু
ইমান গৈ গৈ আমনি লাগিছে যে ৰাতিপুৱা 10টাতে ওলোৱা এতিয়া আৰু গৈ গৈ পোৱাগৈ নাই এতিয়া বাজিছে প্ৰায় 5টাই বাজিছে আৰু ইয়াতে ৰখিছে আৰু ময়ো অলপ নামি আহিছোঁ এইপিনে বেলি পূৰা ডুব গৈছে আৰু তো গাইছ ৰাতিপুৱাই ওলোৱা আহোঁতে একদম বেলি পৰিব হৈছে মানে বেলিটো পৰিছে আৰু এতিয়া আমি ধেমাজি পাম আৰু 10-20 মিনিটত আৰু এইপিনে একদম পূৰা মানুহ খালী হৈ গৈছে চব নাই মানে কোনো নাই আৰু চিট খালী এটা দুটা আছে মাজে মাজে এইপিনেও নাই আৰু এইপিনে এটা দুটা আছে তেনেকৈ আৰু গোটেই ট্ৰেইনখন তেনেকৈ হৈ গৈছে আৰু তো গাইছ আমি 11 ঘণ্টাৰ যাত্ৰা অতিক্ৰম কৰি আহিলোঁ এতিয়া ট্ৰেইন গুচি গৈছে এতিয়া অটো আহি আছে অটোত যাম আৰু বাকী আপোনালোকে চাই থাকক আৰু বেছি টাইম নাই আৰু তো গাইছ ৰাতিপুৱাই ওলোৱাই এতিয়া আহি আৰু ঘৰ পাইছোঁহি ফাইনেলি ঘৰলৈ আহিছিলোঁ প্ৰায় 6 মাহমানৰ আগতে ঘৰৰ পৰা গৈছিলোঁ এতিয়া 6 মাহমানৰ পাছত আহিছোঁ সম্পূৰ্ণ আজি ঘৰটো নেদেখাওঁ আৰু বেলেগ এদিনা দেখাম ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব এনে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ বাকী ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব বাই বাই